হেল্ল' ফ্ৰেণ্ডছ, আজি আকৌ মই আপোনালোকলৈ আছাম স্পেচিয়েল টেট বা CTETৰ বাবে অসমীয়াৰ কেইটামান ইম্পৰ্টেণ্ট কুৱেশ্যন আনচাৰ লৈ আহিছোঁ। আহক ভিডিঅ'টো সম্পূৰ্ণ চাওক। কুৱেশ্যন নম্বৰ 1, মালিতা নামৰ উপন্যাসখনৰ লিখক কোন? উত্তৰ হিতেশ্বৰ বৰবৰুৱা। মালিতা নামৰ উপন্যাসখনৰ লিখক হৈছে হিতেশ্বৰ বৰবৰুৱা। নেক্সট কুৱেশ্যনটো হ'ল অসমীয়া সাহিত্যত উপন্যাস সম্ৰাট কাক কোৱা হয়? উত্তৰ হ'ব ৰজনীকান্ত বৰদলৈক। অসমীয়া সাহিত্যত উপন্যাস সম্ৰাট ৰজনীকান্ত বৰদলৈক কোৱা হয়। কুৱেশ্যন নম্বৰ 3, ভানুমতী আৰু লাহৰী উপন্যাস দুখনৰ লিখক কোন? উত্তৰ পদ্মনাথ গোহাঞি বৰুৱা। ভানুমতী আৰু লাহৰী উপন্যাস দুখনৰ লিখক হৈছে পদ্মনাথ গোহাঞি বৰুৱা। নেক্সট কুৱেশ্যনটো হ'ল লক্ষ্মীনাথ বেজবৰুৱাৰ একমাত্ৰ উপন্যাসখনৰ নাম কি? উত্তৰ পদুম কুঁৱৰী। লক্ষ্মীনাথ বেজবৰুৱাৰ একমাত্ৰ উপন্যাসখন হ'ল পদুম কুঁৱৰী। কুৱেশ্যন নম্বৰ 5, ৰজনীকান্ত বৰদলৈৰ সামাজিক উপন্যাসখনৰ নাম কি? উত্তৰ মিৰি জীয়ৰী। মিৰি জীয়ৰী ৰজনীকান্ত বৰদলৈৰ সামাজিক উপন্যাস। 6, অসমীয়া চুটিগল্পৰ জনক কোন? উত্তৰ লক্ষ্মীনাথ বেজবৰুৱা। অসমীয়া চুটিগল্পৰ জনক হৈছে সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা। কুৱেশ্যন নম্বৰ 7, প্ৰথম অসমীয়া চুটিগল্পটোৰ নাম কি? উত্তৰ সেউতী। সেউতী প্ৰথম অসমীয়া গল্প। কুৱেশ্যন নম্বৰ 8, প্ৰথম অসমীয়া কথা কবিতাৰ ৰচক কোন? উত্তৰ যতীন্দ্ৰনাথ দুৱৰা। প্ৰথম অসমীয়া কথা কবিতাৰ ৰচক হৈছে যতীন্দ্ৰনাথ দুৱৰা। কুৱেশ্যন নম্বৰ 9, আধুনিক সাহিত্যখনৰ ৰচক কোন? উত্তৰ হেম বৰুৱা। হেম বৰুৱা আধুনিক সাহিত্য পুথিখনৰ ৰচক। নেক্সট কুৱেশ্যনটো হ'ল অসম সাহিত্য সভাৰ প্ৰতিষ্ঠাপক সভাপতি কোন আছিল? উত্তৰ পদ্মনাথ গোহাঞি বৰুৱা। অসম সাহিত্য সভাৰ প্ৰতিষ্ঠাপক সভাপতি আছিল পদ্মনাথ গোহাঞি বৰুৱা। কুৱেশ্যন নম্বৰ 11, মাধৱদেৱৰ কোনখন নাটক ঝুমুৰা বুলি কোৱা নহয়? উত্তৰটো হ'ব অৰ্জুন বঞ্জন। নেক্সট কুৱেশ্যনটো হ'ল বৰগীতসমূহক নবেল নাম্বাৰ্ছ আখ্যা কোনে দিছিল? উত্তৰ বাণীকান্ত কাকতীয়ে। বৰগীতসমূহক নবেল নাম্বাৰ্ছ আখ্যা দিছিল বাণীকান্ত কাকতীয়ে। কুৱেশ্যন নম্বৰ 13, মেকং নৈ দেখিলোঁ কাৰ ৰচনা? উত্তৰটো হ'ব হেম বৰুৱা। হেম বৰুৱাই মেকং দেখিলোঁ ৰচনা কৰিছিল। কুৱেশ্যন নম্বৰ 14, পদ্মনাথ গোহাঞি বৰুৱাই ৰচনা কৰা অন্তিমখন নাটক কি? উত্তৰ বাণৰজা। পদ্মনাথ গোহাঞি বৰুৱাৰ অন্তিমখন নাটক হৈছে বাণৰজা। কুৱেশ্যন নম্বৰ 15, হেম বৰুৱাৰ প্ৰথমখন কাব্যপুথি কি? উত্তৰ বালিচন্দা। হেম বৰুৱাৰ প্ৰথমখন কাব্যপুথি হ'ল বালিচন্দা। ভিডিঅ'টো ইমানখিনিয়ে আছিলে। যদি কোনোবা ভিউৱাৰ্ছ মোৰ চেনেলটোত নতুন আহিছে তেন্তে প্লিজ ছাবস্ক্ৰাইব কৰিব আৰু যদিহে ভিডিঅ'টো চাই ভাল পাইছে তেন্তে লাইক শ্বেয়াৰ কৰিব।